নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ্টিষ্ট লেডিলৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি ভাবিলোঁ পনীৰৰ আঞ্জা বনাওঁ বুলি। প্ৰথমতে মই ইনগ্ৰিডিয়েণ্টছখিনি দেখালোঁ। প্ৰথমতে মই টাৱাখন পাতি পনীৰখিনি মই ফ্ৰাই কৰি ল'লোঁ গৰম তেলত। তাৰপাছত মই অলপমান নিমখ দি পেলাই ভালকৈ লৰাই মেলি ফ্ৰাই ভালকৈ কৰি ল'লোঁ। এতিয়া পনীৰখিনি ছাইডত প্লেট এখনত মই ট্ৰান্সফাৰ কৰি ল'লোঁ। এতিয়া ব'লক আমি আঞ্জাখন বনাবলৈ প্ৰিপেয়াৰ কৰোঁগৈ। আচলতে মই নিৰামিষ খাওঁ, মাছ মাংস নাখাওঁ, কিন্তু ঘৰৰ মানুহে খায় বাৰু, সেইটো কাৰণে মই মাংস বনাওঁ। আজি পনীৰ খাবলৈ মোৰ বহুত মন গ'ল, সেইটো কাৰণে ভাবিলোঁ বনাইছোঁ যেতিয়া ভিডিঅ'টো কৰোঁ। প্ৰথমতে তেজপাত, কুটি লোৱা পিঁয়াজ আৰু কুটি লোৱা জলকীয়া মই দি দিছোঁ, সৰু পেষ্ট দি দিছোঁ, আৰু মই কুটি লৈছিলোঁ আদা, সেয়া মই দি দিলোঁ। এতিয়া কুটি লোৱা বিলাহী মই ঢালি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া মই হালধি আৰু ধনিয়া দি পেলাই ভালকৈ লৰাই দিম। তাৰপাছত মই আলু বইল কৰিছিলোঁ, বইল কৰা আলুখিনিকে ঢালি দিলোঁ আৰু ভালকৈ মই লৰাই পেলাই এতিয়া ঢাকনিখন দি দিম, অলপ সময় সিজি থাকক। তাৰপাছত 2-3 মিনিটমান সিজা হোৱাৰ পিছত ঢাকনিখন আঁতৰাই দিলোঁ। এতিয়া মছলা দিম। মছলা ঘৰত যি যি আছিলে তাকে দি দিছোঁ আৰু জালুক, ইলাচি গুড়ি, তাৰপাছত গৰম মছলা আৰু যি যি আছিলে চব দিলোঁ আৰু ৰেড চিলি পাউডাৰ, জিৰা নাই কোৱা ন, জিৰা দিছোঁ। এতিয়া ভালকৈ লৰাই মেলি ঘৰত অলপ দৈ আছিলে, সেইকাৰণে দৈও দি দিলোঁ খাবলৈ ভাল লাগিব বুলি। তাৰপাছত লৰাই মেলি 2-3 মিনিটমান সিজিবলৈ দিছোঁ, সেইকাৰণে মই ঢাকনিখন দি দিলোঁ আকৌ। এতিয়া ঢাকনিখন খুলি মেলি এতিয়া ফ্ৰাই কৰিছিলোঁ যে অথনি পনীৰ কিউবছকেইটা, সেইকেইটা মই ঢালি দিছোঁ। এতিয়া মই অকণমান লৰাই দিছোঁ ভালকৈ, চব মিহলি হৈ যাওক বুলি। এতিয়া আকৌ মই ঢাকনিখন 2-3 মিনিটমান দি তাৰপাছত মই গুচাই দিছোঁ। এতিয়া হৈ গ'ল। ৰ'ব, এতিয়া কুহুমীয়া পানী দিব লাগিব নহয় গ্ৰেভিখন বনাবলৈ, তেতিয়াই খাবলৈ ভাল হ'ব। সেইটো কাৰণে মই কুহুমীয়া পানী কৰি লৈছোঁ অলপমান গৰম কৰি, আৰু পানীটো ঢালি দিলোঁ কেৰাহীখনত। এতিয়া মানে যাৰ যিমান গ্ৰেভিটো থিকনেছ কৰিবলৈ মন, বেছি ঠিক কৰিব হ'লে পানীটো কম দিলেই হ'ল, বেছি গ্ৰেভি লাগিলে পানীটো বেছি দিলেই হ'ল। আৰু মই কুটি লোৱা ধনিয়া অলপমান দি দিছোঁ আৰু অলপমান সিজিবলৈ দিওঁ। তাৰপৰা হৈ গ'ল আমাৰ পনীৰৰ আঞ্জা ৰেডি খাবলৈ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে। অহাটো ভিডিঅ'ত আকৌ আপোনালোক সকলোকে লগ পাম। এতিয়ালৈ আহিছোঁ, বাই। মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।